আপোনালোকে বাৰু জানেনে পিঁয়াজ কাটিলে কিহৰ কাৰণে মানুহৰ চকু পানী ওলায়? আপুনি নিশ্চয় মন কৰিছে চাগে, পৰুৱাবোৰে সদায় এটা লাইনেৰে গৈ থাকে, হয়নে? কিন্তু কিহৰ কাৰণে জানেনে? বৰষুণ অহাৰ আগতে মেঘবোৰ কিহৰ কাৰণে ক'লা হৈ যায় বাৰু জানেনে আপুনি? এনেকুৱা বহুতো ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰ এই ভিডিঅ'টো কণ্টিনিউ কৰোঁ। গাইজ, আপোনালোকে বাৰু জানেনে যেতিয়া আপুনি স্মাইল কৰে তেতিয়া আপোনাৰ শৰীৰৰ ব্লাড ফ্ল' 22%লৈকে বাঢ়ি যায়। কিন্তু যদি আপুনি দুখ মনেৰে থাকে মানে টেনশ্যনত থাকে তেতিয়া আপোনাৰ ব্লাড ফ্ল'টো টেনশ্যনৰ ফলত প্ৰায় 35%লৈকে কমি যায়। সেইকাৰণে সদায় জীৱনত সুখী হৈ থাকিবৰ কাৰণে চেষ্টা কৰিব লাগে। নথকা বস্তুৰ কথা ভাবি কেতিয়াও মন মাৰি টেনশ্যনত থাকিব নালাগে। এইবাৰ মই আপোনাৰ লগত এটা চাইক'লজি ৰিলেটেড ফেক্ট শ্বেয়াৰ কৰিম। চাইক'লজিয়ে কয় ট্ৰেভেল কৰিলে মানুহৰ মগজুৰ বিকাশ আগতকৈ তীব্ৰ হয় আৰু ইয়াৰ উপৰি ই হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাও কম কৰি দিয়ে। গাইজ, আমি আকাশত দেখা মেঘবোৰৰ কালাৰ বগা, হয়নে? কিন্তু এই বগা মেঘবোৰনো কিহৰ কাৰণে বৰষুণ অহাৰ আগত ক'লা হৈ যায় জানেনে আপুনি? মেঘবোৰ আচলতে পানীৰ বাষ্পৰ সৰু সৰু টোপাল লগ হৈ গঠন হয়। যেতিয়া পৃথিৱীত গৰম জলবাষ্প ওলায় তেতিয়া সেইবোৰ ওপৰত অৰ্থাৎ আকাশৰ পিনে উৰিব ধৰে আৰু ওপৰত গৈ গৈ ইহঁত লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে। ঠাণ্ডা হোৱাৰ ফলত এইবোৰ এটা এটা ডাঙৰ বৰফৰ টুকুৰলৈ ৰূপান্তৰ হ'বলৈ ধৰে। সেই সময়তে আমি আকাশত দেখা এই মেঘবোৰ নিৰ্মাণ হয়। মেঘবোৰ বগা দেখাৰ একমাত্ৰ কাৰণ হ'ল সূৰ্য। মেঘবোৰত পানী আৰু বৰফ থাকে। ইহঁতে সূৰ্যৰ ৰশ্মিসমূহ ৰিফ্লেক্ট কৰে, সেইকাৰণে আমি আকাশত দেখা মেঘবোৰৰ কালাৰ বগা। আকাশত ক'লা মেঘ দেখা পোৱাৰ কাৰণো প্ৰায় একেই হয়, মাত্ৰ পাৰ্থক্য ইমানেই যে বৰষুণ অহাৰ আগতে এই মেঘবোৰত পানীৰ টোপালবোৰৰ সংখ্যা বহু বাঢ়ি যায়, যাৰ ফলত মেঘবোৰ ঘন হৈ পৰে আৰু ইয়াৰ ফলত ইহঁতে সূৰ্যৰ ৰশ্মি ৰিফ্লেক্ট কৰিব নোৱাৰা হৈ পৰে। ইয়াৰ কাৰণে আমি দেখা বগা মেঘবোৰো বৰষুণ অহাৰ আগতে বগাৰ সলনি ক'লা ৰঙৰে দেখা পাওঁ। কিন্তু আপুনি জানি আচৰিত হ'ব যে এই ক'লা মেঘবোৰ কিন্তু এয়াৰপ্লেনত গৈ থকা যাত্ৰীসকলে ওপৰৰ পৰা বগা ৰঙৰ দেখা পায়। গাইজ, আপোনালোকে নিশ্চয় মন কৰিছে চাগে যে পৰুৱাবোৰে সদায় এটা লাইনেৰে গৈ থাকে। কিন্তু কিহৰ কাৰণে পৰুৱাবোৰে সদায় এটা লাইনেৰে গৈ থাকে জানেনে? পৰুৱাবোৰৰ এটা স্পেচিয়েল কেমিকেল থাকে যাৰ নাম হ'ল ফাৰ্মছ। এই কেমিকেলটোৰ সহায়তেই এটা পৰুৱাই অন্য এটা পৰুৱাৰ লগত কমিউনিকেট কৰে। আমাৰ মানুহবোৰ থকা যেনেকুৱা কলনি থাকে ঠিক তেনেকুৱাকৈ পৰুৱাবোৰ থাকিবলৈও সিহঁতে কলনি বনাই লয়। তাত থকা শ্ৰমিক পৰুৱাবোৰৰ কাম হ'ল সিহঁতৰ মাজৰ ৰাণী পৰুৱাজনীলৈ খাদ্য বিচাৰি অনা। যেতিয়া এই শ্ৰমিক পৰুৱাবোৰে যিকোনো খোৱা খাদ্যৰ কথা গম পায় তেতিয়া সিহঁতে ঘূৰি অহাৰ টাইমত যাতে নিজৰ ৰাস্তা পাহৰি নাযায় তাৰ কাৰণে সিহঁতৰ এই ফাৰ্মছ লিকুইডবিধৰ সহায়ত চিন দি থৈ যায়। আপুনি জানেনে আমাৰ পৃথিৱীত 12,000ৰো অধিক প্ৰজাতিৰ পৰুৱা পোৱা যায়। এই পৰুৱাবোৰৰ ছাইজ জেনেৰেলি 2ৰ পৰা 7 মিলিমিটাৰলৈ হয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে পৰুৱাবোৰে নিজৰ শৰীৰৰ যিমান ওজন তাতকৈ 20 গুণ বেছি ওজনৰ বস্তু উঠাব পাৰে। পিঁয়াজ কাটিলে বাৰু কিহৰ কাৰণে মানুহৰ চকু পানী ওলায় জানেনে? পিঁয়াজবোৰত এটা ৰাসায়ন থাকে যাৰ নাম হ'ল চাইন প্ৰপেন্থিয়েল এছ অক্সাইড। এই ৰাসায়নবিধে আমাৰ চকুত থকা লেক্ৰাইমল গ্লেডবিধক উত্তেজিত কৰি তোলে, যাৰ ফলত চকুৰ পৰা পানী ওলাব ধৰে। আগতে চাইণ্টিষ্টসকলে ভাবিছিল যে এবিধ প্ৰক্ৰিয়া এলিনেছ নামৰ এনজাইমবিধৰ কাৰণে হয়, কিন্তু এতিয়া এবিধ নতুন এনজাইম পোৱা গৈছে যাৰ নাম লেক্ৰাইমেট্ৰি ফেক্টৰ চিণ্ড্ৰম। যেতিয়া আমি পিঁয়াজ কাটো তেতিয়া এই লেক্ৰাইমেট্ৰি ফেক্টৰ চিণ্ড্ৰমবিধ ৰিলিজ হয়। এই এনজাইমবিধে পিঁয়াজত থকা এমিনো এচিডবিধক চেলফোনিক এচিডবিধলৈ সলনি কৰি দিয়ে। ইয়াৰ পিছত এই চেলফোনিক এচিডবিধ চাইন প্ৰপেন্থিয়েল এছ অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু এই অক্সাইডবিধ বায়ুৰ জৰিয়তে চকুত প্ৰৱেশ কৰে। তাৰপিছত আমাৰ চকুত থকা লেক্ৰাইমল গ্লেডবিধ অসহ্য অনুভৱ কৰিবলৈ ধৰে আৰু ফলত চকুৰ পৰা চকু পানী ওলাবলৈ ধৰে।
সো আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি আপোনাৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব কাৰণ আপোনালোকৰ প্ৰতিটো লাইকে মোক আৰু বেছিকৈ মোটিভেট কৰে এনেকুৱা ভাল ভাল ভিডিঅ'বোৰ বনাই যাবলৈ আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম সকলোৰে জৰিয়তে শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি নিশ্চয় জনাব যে কেনেকুৱা লাগিল আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই যদি আপুনি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব একদম নাপাহৰিব যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে তো আকৌ লগ পাম আৰু এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ লগত তেতিয়ালৈ গুড বাই